আজি চাওক যে অসমত যিমান কোচ ৰাজবংশী জাতীয় সংগঠন আছে, এই অসমৰ জাতীয় সংগঠনবিলাকৰ লগত আজি যিধৰণে JCPলে কেন্দ্ৰীয় চৰকাৰৰ লগত কেইবালানিও বৈঠক আলোচনা ইতিমধ্যে হৈ যোৱা বুলি আমাক বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগে আমি শুনিবলৈ পাই আছোঁ। কিন্তু আজিলৈকে আমি দেখা নাই, আজিলৈকে আমাৰ লগত কোনো যোগাযোগ নাই। আজি কোনো সংগঠনৰ লগত আজি অসমৰ কোনো সংগঠনে নাজানে যে আজি কোচবিহাৰ ৰাজ্য মাৰ্জাৰ এগ্ৰিমেণ্টৰ যি সমস্যাটোক সমাধান কৰাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইতিমধ্যে আগবাঢ়িছে, বহুতখিনি আগবাঢ়ি গৈছে। কিন্তু এই কথাবিলাক হয়তো প্ৰচাৰ মাধ্যমত বিভিন্ন ধৰণে আহিছে, কিন্তু আজিলৈকে কোনো সংগঠনৰ লগত আজি আমাৰ অসমৰ কোনো সমতাবোৰ দাবী কৰা সংগঠন আজি আক্ৰাচুই কোনো ধৰণৰ জ্ঞাত নহওঁ। আৰু যাৰ কাৰণে মই ক'ব বিচাৰিছোঁ যে JCPয়ে আজি অসমত সোমাই আজি 25 ডিচেম্বৰ তাৰিখে কাকৈজানাত আমাৰ চিদলচুটিত এখন বিশাল গণসমাৱেশ দিছে। আজি কোনো ধৰণৰ আক্ৰাচুৰ লগত কোনো ধৰণৰ যোগাযোগ নাই, কোনো ধৰণৰ আলাপ আলোচনা নাই। আজি আমাৰ মাজত বিভিন্ন ধৰণে কৌশলগতভাৱে আজি যিধৰণে গণসমাৱেশ দিছে, আমি সেই সন্দৰ্ভত আমি ক'ব বিচাৰিছোঁ যে আজি যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিকোনো সমস্যাই কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে যদি সমাধান কৰে, তাক আমাৰ পূৰ্ণ সমৰ্থন আছে। আজি কোচবিহাৰ ৰাজ্যৰ লগতে যদি কমতাপুৰক এটা ন্যায্যতা দি আজি কিবা সমাধান আনে, আজি যদি মাৰ্জাৰ এগ্ৰিমেণ্ট হিচাপে যদি কেন্দ্ৰীয় চৰকাৰে যদি আজি বাস্তৱসন্মত কিবা এটা প্ৰস্তাৱ লয়, তাত আমাৰ সমৰ্থন আছে। কিন্তু আজি JCPয়ে যিধৰণে আজি আমাৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ আজি আমাৰ মাজত আহি বিভ্ৰান্তিৰ সৃষ্টি কৰি ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰি আছে, তাক মই চূড়ান্তভাৱে বিৰোধিতা কৰিছোঁ আৰু মই প্ৰশাসনক অনুমতি নিদিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ।